আজি আপোনালোকৰ লগত এটা বঙালী ষ্টাইলৰ ৰেচিপি শ্বেয়াৰ কৰিম। বেঙেনা পোৰা আৰু বিলাহী পুৰা পিটকা। ধুনীয়াকৈ মিঠাতেল ঘেষ্টাই লৈছোঁ। দুইটাতে এইবাৰ নহৰু আৰু জলকীয়াতে সোমাই দিম। ঘৰৰ লোকেল জ্বালা। এবার জুই পুরা দিলু। বিলাহী কাটি ভরে দিছো হৈ থাক। এইবাৰ যাং মই বাৰীত থৈনা আনবা থৈনাৰ পাত পিটকাত দিয়াৰ কাৰণে। এইগিলা হৈছে আমাৰ ধইনা ফুলিয়ে গেল। এয়া থৈনা আনলো। আমার অহর গাছ দেখাইছিল যে এইফালে মায়ে অহর চাফা কৰি আছে। অহর দালি খাব না মা। বাংনা পুরা হল, ধইনা আনা হল, এইফালে মোৰ পিঁয়াজো কাটা হল। একবাৰ এইখিনি মই বনাই আছো। জ্বালাহি দিছে। গরম, বহুত গরম। পুরে পুরে এটা দেখছে না ইয়া পাকঘর পাইছি একেবারে বঙালী স্টাইলত। এইবাৰ অলপ মিঠাতেল দিলাম। দিলোঁ মিঠাতেল বেছি নিদিওঁ। পিটকা গৰম হ'ল। এবাৰ পিঁয়াজখিনি ভাজি ল'ম। পিঁয়াজখিনি ৰঙা হৈছে। এইবাৰ মই এইখিনি ঢালি দিম। এখন হাতত মোবাইল আছে সেইকাৰণে এনেকৈ ঢালি দিব লগা হ'ল। মোবাইল থকাৰ কাৰণে হাতত এনেকৈ ঢালি দিছোঁ। এইবাৰ নিমখ দিলোঁ আৰু পিছত ধনিয়া দিলে আৰু হৈ যাব। ভাজা হ'ল। এইবাৰ ধনিয়াৰ পাত দিম। এইবাৰ খাব লাগে। এয়া বেঙেনা বিলাহী পুৰা মোৰ হৈ গ'ল ৰেডি। এবাৰ টেষ্ট কৰি চাম। মজা। বাই। ভাল পালে লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰিব।